জগৎ গুরু শ্রীমন্ত কলি যুগে নাম ধর্ম করিলা প্রসার এ জয় 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 জগদ্গুরু শ্রীমন্ত কলি যুগে নাম ধর্ম করিলা প্রসার জয় জয় জগদ্গুরু শ্রীমন্ত কলি যুগে নাম ধর্ম করিলা প্রসার এ জয় 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 জগদ্গুরু শ্রীমন্ত কলি যুগে নাম ধর্ম করিলা প্রসার
লিখা উত্তরে আকাশী গঙ্গা ভক্তি সরোবর উত্তরে আকাশী গঙ্গা ভক্তি সরোবর এ মধ্যরাতি নমাইলন্দ শ্রীমন্ত দক্ষিণে যাত্ৰাৰ দল গুৰুৱে নিমিলা আমাৰ বেজগা সকলে বোলে বৰ মান মই বেলেগে শুনি থাকো কিন্তু আজি মাতটো নাই আইসকল ইমান ধুনীয়াকে বহিছে অকমান হৈছেতো ক'ব এই দক্ষিণে যাত্ৰাৰ দল গুৰুৱে নিমিলা দক্ষিণে যাত্ৰাৰ দল গুৰুৱে নিমিলা হৈছে তাহাঁতে আউজি গুৰু পোষ কৰি একেষাৰ নামকে গাঁও হাত চাপৰি আমাৰ গুৰুজনে ইমান সুন্দৰকৈ আমাৰ সাৰ খোৱা অসমীয়া বুলি কয় হয়নে নহয় সাৰ খোৱা অসমীয়া হেনো এলেহুৱা বুলি আমাৰ গুৰুজনে গম পাইছিল কাৰণ তেতিয়া তেওঁ ধৰ্ম প্ৰচাৰ কৰি আছিল বৰাক লৈ দৈতী পাৰে তেওঁ অসমৰ বিভিন্ন অসমখন গোটেই সমগ্ৰ অসমৰ লগতে বিশ্বত ঘূৰি ফুৰিছিল তেতিয়া সকলো মানুহকে ইংৰাজীত কয় যে এক্টিভ পাইছিল কিন্তু আমাৰ অসমীয়াসকল অকণমান লেহেমীয়া পাইছিল সেয়েহে সাৰ খোৱা অসমীয়া বোলে অলপ লেহেমীয়া বুলি কয় জানে যেন আমাৰ অসমীয়াসকল খাৰ খাই ঘৰত সোমাই থাকিলে অচিন বেমাৰহে লগ্ন ল'ব এই গুৰুজনে ইমান সুন্দৰকৈ এই নাম প্ৰসংগ পুৱা গধূলি নাম প্ৰসংগ হাত চাপৰি ল'বলৈ বাবে ইমান ধুনীয়াকৈ হাত চাপৰি বজাই থৈ গ'ল আজিকালি আপোনালোকে চাব কিবা প্ৰতিযোগিতা হওঁক যদি আপোনাৰ কণমান শিশুটিয়ে প্ৰাইজ এটা পায় হাত চাপৰি বজাবলৈও মানুহ নাথাকে হয়নে নহয় কিন্তু হৰি নামত বজাবই লাগিব এটা ধৰা বন্ধা নিয়ম আছে আমাৰ অতীতৰ পৰা মই ভাবিছোঁ আপোনালোকে এইবাৰ আমাৰ বাদ্যযন্ত্ৰ নহয় হাতৰ চাপৰিয়ে মোৰ নামৰ মুখৰিত কৰি তুলিব দ্বিতীয় বৈকুণ্ঠ ধাম হিচাপে কৰিবনে একেষাৰ নামকে জয় জয় হাত চাপৰি মাতেই নাই চোন জয় জয় জগতগুৰু শ্ৰীমন্ত শংকৰ কলি যুগে নাম ধৰ্ম কৰিলা প্ৰচাৰ জয় 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 জগতগুৰু শ্ৰীমন্ত শংকৰ কলি যুগে নাম ধৰ্ম কৰিলা প্ৰচাৰ জয় জয় জগতগুৰু শ্ৰীমন্ত শংকৰ কলি যুগে নাম ধৰ্ম কৰিলা প্ৰচাৰ জয় জয় জগতগুৰু শ্ৰীমন্ত শংকৰ কলি যুগে নাম ধৰ্ম কৰিলা প্ৰচাৰ উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ মধ্যৰাত্ৰি নমাইলন্ত শ্ৰীমন্ত শংকৰ জয় জয় জগতগুৰু শ্ৰীমন্ত
লীলা হাতু বৈকুণ্ঠৰ চিহ্ন আদিয়া দেখাই জয় জয় জগদ্গুৰু শ্ৰীমত শংকৰ কলি যুগে নৱ ধৰ্ম কৰিলা প্ৰচাৰ জয় জয় শংকৰদেৱ জয় শংকৰদেৱ জয় জয় মাধৱদেৱ জয় জয় মাধৱদেৱ জয় জয় শংকৰদেৱ জয় জয় মাধৱদেৱ জয় জয় মাধৱদেৱ ও হৰি ও ৰাম জয় জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ কলি যুগে নাম ধৰ্ম কৰিলা প্ৰচাৰ জয় জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ কলি যুগে নাম ধৰ্ম কৰিলা প্ৰচাৰ ৰাম ৰাম চাৰিফালে চাৰি হাতী মহাভক্তগণ হৈছেতো আকৌ নাইকিয়া হৈ গ'ল কৃষ্ণ এই চাৰিফালে চাৰি হাতী মহাভক্তগণ চৈধ্যয় প্ৰসংগ কৰে নাম তলৰে সেই বোলে প্ৰাণবস্ত প্ৰাণ ধৰি লোৱা নাম দেহে পাবা বৈকুণ্ঠত পায় যদিহে নাম নলওঁ তেতিয়া আমি ক'ব লাগিব হে ৰাম নাম নহলৈলো হৰিত নভজিলো কি কাম কৰিলো আমি ৰাম ৰাম এনেহে দ্বিতীয় বৈকুণ্ঠ ধামখন পাওঁতে যদি আমি হৰিক ভজন নকৰোঁ ঈশ্বৰৰ নাম গুণ নলওঁ যগ গুণ শ্ৰৱণ কীৰ্তন নকৰোঁ তেন্তে সেই বুলি কৈ আমাৰ লাভ আছে জানো ৰাম নাম নল'লেও হৰিক নভজলেও কি কাম কৰিলোঁ হৰি ৰাম নাম কৈ লাভ আছে নেকি এই জীৱৰ গতি সাধন কৰিবলৈ হ'লে সকলোৱে আমি আকৌ একেষাৰ গাম লয়ু হৰি নাম লয়ু হৰি নাম লয়ু হৰি নাম লয়ু হৰিৰ নামৰ মহিমা অপাৰ জানি সবে লোৱা নাম লয়ু হৰি নাম হৰিৰ নামৰ মহিমা অপাৰ জানি সবে লোৱা নাম লয়ু হৰি নাম লয়ু লয়ু হৰি নাম লয়ু হৰি নাম হৰি নাম জপে বৈকুণ্ঠ প্ৰকাশে মই অমিতৰ নদী লয়ু হৰি নাম হৰি নাম জপে বৈকুণ্ঠ প্ৰকাশে মই অমিতৰ নদী লয়ু হৰি নাম ৰাম ৰাময়ে জয় হৰি হৰিয়ে জয় 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 হৰি গোপাল গো